Myanmarৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ভূমিকম্প আহি যায় যোৱা এসপ্তাহৰ আগতে। The earthquake in Myanmar. Say he should have stayed in Myanmar to help. Earthquake in Myanmar. Richter স্কেলত যাৰ তীব্ৰতা আছিল 7.6। মৃতকৰ সংখ্যা ৩,০০০তকৈও অধিক। Earthquake in Myanmar has now surpassed 3,000. জানিব পৰা মতে ইয়াৰ জোকাৰণি ইণ্ডিয়ালৈকেও অনুভূত হৈছিল। Back also now reports coming in of an earthquake in the northeast, now tremors being reported from Delhi NCR as well. কিন্তু জাপানতো আহিছিল একে ধৰণৰে ভূমিকম্প। অৰ্থাৎ 7.7 ম্যাগনিটিউডৰ। কিন্তু জাপানে কেনেদৰে ডিল কৰিলে যাৰ কাৰণে মিয়ানমাৰৰ তুলনাত জাপানৰ মৃতকৰ সংখ্যা 12 to 13%। আপোনালোকে জানেনে বাৰু এন্টায়াৰ নৰ্থ ইষ্ট মেগা আৰ্থকুৱেক জোনত আছে। আগন্তুক কিছু দিন বা কিছু বছৰৰ ভিতৰত আমি হয়তো সাক্ষী হৈ ৰম ইতিহাসৰ আটাইতকৈ ডাঙৰ ভূমিকম্পৰ। তেন্তে জানো আহক আজিৰ ভিডিঅ'টোত ম্যানমাৰত দৰাচলতে কি হৈছিলে, জাপানে কেনেকৈ ডিল কৰে ভূমিকম্পৰ লগত আৰু কিয় আসাম ইন ডেঞ্জাৰ। এইখিনিতে আপোনালোকলৈ এটা অনুগ্ৰহ কৰি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ই আপোনালোকৰ বাবে সম্পূৰ্ণ বিনামূলীয়া, কিন্তু ইয়ে আমাক আগবাঢ়ি যোৱা যথেষ্ট অনুপ্ৰেৰণা যোগায়। লগতে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব। 25 মাৰ্চ 2025 তেতিয়া আছিলে দুপৰীয়া সময় প্ৰায় 12:50। ম্যানমাৰৰ বিভিন্ন অফিচ কাছাৰী বজাৰ সমাৰত নিয়মীয়া কাম কাজ চলি আছিলে। কিন্তু হঠাৎ এক তীব্ৰ জোকাৰণিয়ে কঁপাই যায় সমগ্ৰ ম্যানমাৰৰ লগতে তাৰ ঐতিহাসিক মেণ্ডালি চহৰ। এই জোকাৰণিৰ ফলত মুহূৰ্ততে ভাঙি পৰিলে ইৰাৱতী নদীৰ ওপৰত থকা ছাগাইং ব্ৰিজ। তাজপাতৰ দৰে খহি পৰিল অসংখ্য সৰু বৰ বিল্ডিং। এই আতংক মাৰ নযাওঁতে ভাৰতীয় সময় অনুসৰি দুপৰীয়া 3:06.4 তীব্ৰতাৰ এক আফটাৰ শ্বকে কঁপাই গ'ল চুবুৰীয়া দেশ থাইলেণ্ডৰ বেংকক, যাৰ ফলত বেংককৰ চতুৰ্থ বজাৰ অঞ্চলৰ 333 মহলীয়া এটা আণ্ডাৰ কনষ্ট্ৰাকশ্যনত থকা বিল্ডিং ধূলিসাৎ হৈ যায়। তথ্য অনুসৰি ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ তীব্ৰতা 7.7লৈকে অহা বুলি জনা গৈছে। ম্যানমাৰত ইতিমধ্যে মৃতকৰ সংখ্যা 3,000ৰো অতিক্ৰম কৰিছে আৰু আহত লোকৰ সংখ্যা 4,500 ইতিমধ্যে পাৰ হৈ গৈছে। Powerful 7.7 magnitude earthquake in Myanmar has now surpassed 3,000. আনফালে বেংককত 10 জন নিহত হোৱাৰ লগতে 100 জনৰো অধিক আহত হৈছে। এই ভূমিকম্পৰ জোকাৰণি ইমানেই ভয়ংকৰ আছিলে যে ইয়াৰ জোকাৰণি চীনৰ ইউনান প্ৰদেশ, ভিয়েটনাম, উত্তৰ পূৰ্বাঞ্চল আৰু দিল্লীলৈকে অনুভূত হৈছিলে। ভূতত্ত্ববিদসকলৰ মতে ম্যানমাৰৰ ইতিহাসত ইয়াতকৈ ডাঙৰ ভূমিকম্প আগতে অহা নাই। এতিয়া প্ৰশ্ন হ'ল 2024 চনত জাপানতো আহিছিলে প্ৰায় সমান পৰ্যায়ৰ ভূমিকম্প। ৰিক্টাৰ স্কেলত ইয়াৰো তীব্ৰতা আছিলে 7.6 মেগনিটিউড। কিন্তু যিটো বিষয়ে জাপানত অহা ভূমিকম্পক আৰু শিহৰণকাৰী কৰি তোলে সেইটো হৈছে ভূমিকম্পৰ সংখ্যা। একেটা দিনতে সৰুবৰ মিলি মুঠৰ ওপৰত জাপানত 155টা ভূমিকম্প আহিছিলে। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল যে জাপানত আজি পৰ্যন্ত সেই ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 500তকৈও তলত। এফালে য'ত ম্যানমাৰত মৃত্যুৰ সংখ্যা ইতিমধ্যে 3,000 অতিক্ৰম কৰিছে। আচৰিত নহয়নে বাৰু? কেনেকৈ বাৰু জাপানে ভূমিকম্প প্ৰতিৰোধ কৰে? জাপানত দৰাচলতে বিল্ডিংছবোৰ বনাওঁতে 3টা ষ্টেণ্ডাৰ্ড ফ'ল' কৰে। Number 1, Taishin standard. এই ষ্টেণ্ডাৰ্ড অনুসৰি এটা বিল্ডিং বা ঘৰ বনাওঁতে তাৰ ৱাল বা পিলাৰবোৰ কিমান ডাঙৰ হোৱা উচিত তাৰ কিছু পেৰামিটাৰ দিয়া থাকে, যাতে ভূমিকম্প আহিলে কোনো ক্ষতি নহয়। দ্বিতীয়তে আহিলে সেইচিন ষ্টেণ্ডাৰ্ড। এই ষ্টেণ্ডাৰ্ড অনুসৰি বিল্ডিং এটাৰ তলত বিল্ডিংটো বনোৱা অৱস্থাতে কিছুমান ডাঙৰ ডাঙৰ ৰাবাৰ মেট লগোৱা হয়, যাৰ ফলত ভূমিকম্পৰ জোকাৰণিবোৰ সেই ৰাবাৰ মেটবিলাকে এবজৰ্ব কৰি নিয়ে। ই আমাৰ যিকোনো বাইক বা গাড়ীত থকা শ্বক এবজাৰ্ভাৰ টাইপৰ। আৰু নাম্বাৰ 3 হ'ল মেনচন ষ্টেণ্ডাৰ্ড। এই ষ্টেণ্ডাৰ্ডত এটা বিল্ডিং মাটিৰ পৰা অলপ ওপৰলৈ উঠাই দিয়া হয়। মাটিৰ পৰা ওপৰলৈ উঠাবৰ বাবে বিভিন্ন লেগ
ষ্টীল আৰু ৰাবাৰ মেটৰ সহায় লোৱা হয় যাতে ভূমিকম্প অহাৰ সময়ত বিল্ডিংটো নিহিলক বা কমকৈ হিলক এতিয়া হয়তো আপুনি অকণমান বুজি পাইছে যে ম্যানমাৰত মৃতকৰ সংখ্যা কিয় বেছি অসমত যদি এনে ধৰণৰ ভূমিকম্প আহে তেনেহলে কি হ'ব বাৰু असम में महसूस हुए भूकंप के तेज झटके এই প্ৰশ্নৰ উত্তৰ জানিবৰ বাবে আমি প্ৰথমতে জানিব লাগিব টেকটনিক প্লেটৰ মুভমেন্ট Where the plates collide, a rock on the seafloor containing হয়তো আপুনি কিতাপত পঢ়িছে চাগে যে ভূমিকম্প টেকটনিক প্লেটৰ মুভমেন্টৰ বাবে হয় আমাৰ অসম আছে ইণ্ডিয়ান টেকটনিক প্লেটৰ নৰ্থ ইষ্টত অসমৰ অৱস্থিতি দৰাচলতে ইণ্ডিয়ান টেকটনিক প্লেট আৰু ইউৰেছিয়ান টেকটনিক প্লেটৰ সংযোগস্থলী অৰ্থাৎ ক'বলৈ গ'লে এটা কমপ্লিটলি আৰ্থকুৱেক জোনত India, particularly Northeast India, we get lot of earthquakes. হয়তো আপোনালোকে জানে চাগে যে এই দুখন প্লেটে খুন্দিওৱাৰ ফলত হিমালয়ান ৰেঞ্জৰ সৃষ্টি হৈছিল ইয়াৰ উপৰি ইয়াতো বহুত ফল্ট লাইন আছে ফল্ট লাইন মানে হৈছে টেকটনিক প্লেটৰ মুভমেন্টৰ ফলত পৃথিৱীৰ উপৰিভাগত মেলা ফাট এনেধৰণৰ ফল্ট লাইন বা ফাট আমাৰ উত্তৰ পূৰ্বাঞ্চলতো আছে উত্তৰ পূৰ্বাঞ্চলত হিমালয়ান থ্ৰাছ ফল্ট অথবা ডাউকি ফল্ট কপিলি ফল্টৰ উদাহৰণো ল'ব পাৰে এতিয়া আমাৰ নৰ্থ ইষ্টত হিমালয়ান থ্ৰাছ ফল্ট কপিলি ফল্ট যেটো অসম অৰুণাচলত সক্ৰিয় সাগাইং ফল্ট যেটোৰ বাবে ম্যানমাৰত কিছু দিনৰ আগতে ভূমিকম্প হৈ গ'ল আৰু ডাউকি ফল্ট যেটো মেঘালয় আৰু অসমৰ মাজত অৱস্থিত সেয়ে জিঅলজিষ্টসকলে অসম তথা উত্তৰ পূৰ্বাঞ্চলক সিসমিক জোন 5ত ৰাখিছে অৰ্থাৎ অসম তথা উত্তৰ পূৰ্বাঞ্চল মেগা আৰ্থকুৱেক জোনত আছে বিআইএছৰ আৰ্থকুৱেক জোনিং মেপৰ মতে অসম তথা উত্তৰ পূৰ্বাঞ্চলত 6 ম্যাগনিটিউডতকৈ অধিক তীব্ৰতাৰ ভূমিকম্প অহাৰ সম্ভাৱনাই অধিক ইয়াৰ কাৰণ হৈছে ইণ্ডিয়ান প্লেট প্ৰতি বছৰে 4-5 সেন্টিমিটাৰকৈ ইউৰেছিয়ান প্লেটৰ তললৈ সোমাই গৈ আছে সেয়েহে জিঅলজিকেল সাইন্টিষ্টসকলে অনুমান কৰিছে যে আগন্তুক কিছু দশকৰ ভিতৰত 7-8 ম্যাগনিটিউডৰ ভূমিকম্প অহাৰ সম্ভাৱনা নৰ্থ ইষ্টত 60 to 70% আৰু 6 ম্যাগনিটিউডতকৈ অধিক তীব্ৰতাৰ ভূমিকম্প অহাৰ সম্ভাৱনা 80 to 90% আছে ইয়াৰ উপৰি বহুদিন ধৰি হিমালয়ান ৰেঞ্জত কোনো ধৰণৰ আৰ্থকুৱেক অহা নাই য'ত অসম আৰু অৰুণাচল প্ৰদেশো অন্তৰ্ভুক্ত ইয়াক দৰাচলতে সিসমিক গ্যাপ বুলি কোৱা হয় যেটো আগন্তুক দিনত ইয়াতকৈ ডাঙৰ ভূমিকম্প অহাৰ এক অখনি সংকেত When we don't have earthquake, that's a problem. Then we may think that there may a big earthquake may come. সেয়েহে সময় থাকোঁতে ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্তই জৰুৰী অসমত ভূমিকম্প প্ৰতিৰোধী বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লোৱা হৈছে যদিও ইয়াক প্ৰভাৱশীলতা আৰু বঢ়োৱাৰ প্ৰয়োজনীয়তা আছে বিশেষকৈ গুৱাহাটীত কাৰণ গুৱাহাটীত জনবসতি বহুতেই ঘন তাৰ লগতে বহুতো আণ্ডাৰ কনষ্ট্ৰাকচন বিল্ডিং আছে তাৰ লগতে ইয়াৰ চাৰিওফালে পাহাৰে আৱৰি আছে পুৰণা অথবা আণ্ডাৰ কনষ্ট্ৰাকচনত থকা কোনো বিল্ডিং যদি ভূমিকম্পৰ ফলত খহি পৰে তেনেহ'লে বহুতো যান মালৰ হানি হ'ব পাৰে আনফালেদি ব্ৰহ্মপুত্ৰৰ ওপৰত বনাই থকা যদি ব্ৰিজ কিবা কাৰণত খহি পৰে তেনেহ'লে কানেক্টিভিটি ইছ্যু হ'ব কিবা কাৰণত যদি পাহাৰৰ পৰা ভূস্খলন হয় তেনেহ'লে হয়তো চহৰাঞ্চলত যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব আনহাতে 1897ত হোৱা ভূমিকম্পৰ দৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰ যদি কিবা কাৰণত 7.6 ফিট পৰ্যন্ত বাঢ়ি যায় তেনেহ'লে অসমতো তথা গুৱাহাটী অঞ্চলতো বানপানীৰ সৃষ্টি হ'ব পাৰে মুঠৰ ওপৰত অসমৰ লগতে গুৱাহাটীৰ আৰ্থিক ব্যৱস্থা বা অৰ্থ ব্যৱস্থা সাংঘাতিক ৰূপে ক্ষতিগ্ৰস্ত হ'ব ইয়াক বাদ দিও অসমৰ আন কেইখনমান জিলা অধিকভাৱে প্ৰভাৱান্বিত হ'ব আৰু তাৰ ভিতৰত আছে যোৰহাট আৰু গোলাঘাট কাৰণ ই কপিলি ফল্টৰ ওচৰত অৱস্থিত ডিব্ৰুগড় আৰু তিনচুকীয়া কাৰণ ব্ৰহ্মপুত্ৰ ভেলীৰ পূবত আৰু সাগাইং ভেলীৰ ওচৰত এই দুখন জিলা অৱস্থিত শিলচৰ আৰু কৰিমগঞ্জ কাৰণ ই ডাউকি ফল্ট আৰু ত্ৰিপুৰা ফল্টৰ ওচৰত অৱস্থিত লাষ্ট 1988 চনত হোৱা ভূমিকম্পত ইয়াৰ ব্যাপক ক্ষতি হৈছিল অসম মেঘালয় সীমান্ত লগতে শ্বিলং পথাৰ কাৰণ ই ডাউকি ফল্টৰ ওচৰত অৱস্থিত নগাঁও আৰু মৰিগাঁও কপিলি ফল্টৰ এফেক্টিভ এৰিয়াৰ ওচৰত অৱস্থিত আৰু শেষত শোণিতপুৰ জিলা আৰু তাৰ লগতে তেজপুৰ এই সমগ্ৰ অঞ্চলটো হিমালয়ান থ্ৰাষ্টেল ফল্টৰ ওচৰত অৱস্থিত যাৰ বাবে ইয়াত ভূমিকম্পৰ দ্বাৰা ক্ষতি সাধন হোৱাৰ সম্ভাৱনাই অধিক উল্লেখ কৰা ভৌগোলিক স্থানসমূহত যদি 6.0 বা তাতকৈ বেছি তীব্ৰতা সম্পন্ন ভূমিকম্প আহে তেন্তে যথেষ্ট আৰ্থিক ক্ষতিৰ লগতে প্ৰাণহানিৰ আশংকা আছে যদি ইয়াক প্ৰতিৰোধ কৰিব লাগে তেনেহ'লে এই এলেকাসমূহত ভূমিকম্প ৰোধী নিৰ্মাণ বা এৱাৰনেছ কেম্পেইন আৰু ইমাৰ্জেন্সি ষ্ট্ৰেটেজি মজবুত কৰাৰ আৱশ্যকতা আছে স্থানীয় প্ৰশাসন আৰু চৰকাৰে এই বিষয়ত কিছু দৃষ্টি দিয়াৰ প্ৰয়োজনীয়তা আছে So prediction, earthquake forecasting is not a solution. Solution lies your structure, the structure that we built.